हेलो एवरीवन আপোনালোক সকলোকে জোনাকী ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক ভালে আছে মইও ভালে আছো আপোনালোক আজি মই দেখাব খুজিছো কলডিলৰ বইল এটা পিটিকা তো আপোনালোকে চাগে নিশ্চয় খাইছে কিন্তু মই তথাপিতো মইনো কেনেকৈ বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ এইটো কাৰণে মই বনাওঁ বুলি ভাবিছো কলডিল মই এতিয়া কলফুলৰ পিটিকা আপোনালোকক দেখাম বুলি যে ভাবিছো এইটো পিটিকাটো কৰিম আৰু এতিয়া এইটো বাকলিটো গুচাই লৈছো অলপ এইটো পাহাৰীয়া কলডিল আমাৰ এইটো ভৈয়ামৰ নহয় এইটো পাহাৰৰ কলডিল আৰু মই এই ফুলখিনিও এইখিনিও থৈ দিম এক্সট্ৰাকে ভাজি খাবৰ কাৰণে পিছত এইখিনি ডাঙৰ ডাঙৰ ফুল হৈছে এইখিনি থৈ দিম এইখিনি মানে এক্সট্ৰাকে ফ্ৰাই কৰি খাম আৰু এইটো মই অলপ সৰু সৰুকে কাটি 3-4টামান চিটি মৰাম বেছি সৰু সৰু কৰিব নালাগে ইমান মানে এনেকৈ কলডিলতো বহুত ভিটামিন থাকে আৰু বহুত আইৰণো থাকে মোৰ যিহেতু এইকেইদিন ল' প্ৰেছাৰ হৈ আছে আৰু আইৰণো বহুত কম ডক্টৰে কৈছে সেইকাৰণে মানে কলডিল এনেকৈ খাবলৈ লৈছোঁ বহুত পিটিকা হ'ব আৰু এতিয়া মই ইয়াতে পানী দিম পানী দি 3-4টামান হুইচেল মাৰিব লাগিব কাৰণ মানে পিটিকা কৰিলে যাতে বস্তুটো কোমলি যায় কুকাৰটো এতিয়া 3টা বা 4টামান চিটি মাৰিব লাগিব এতিয়ালৈকে মই বাকি বস্তুখিনি যোগাৰ কৰি লওঁ এতিয়া মই কলডিলটোৰ লগত দিবৰ কাৰণে পিটিকা কৰিবৰ কাৰণে এইখিনি লৈছোঁ তিল আৰু এটা পিঁয়াজ এইকেইটা জলকীয়া আৰু অলপ কেঁচা মিঠাতেল দি পিটিকা কৰিম মই এতিয়া তিলখিনি মানে ভাজি ল'ম তিলখিনি ভাজি ল'লে ধুনীয়া হ'ব খাবলৈ ভাজি মই মিক্সিত দি গুড়ি কৰি ল'ম আৰু পিঁয়াজখিনি সৰু সৰুকৈ কাটি ল'ম জলকীয়াখিনি সৰু সৰুকৈ কাটি ল'ম আৰু তেল পিছত পিটিকা কৰোঁতে দি দিম সেইখিনি এইফালে এতিয়া কুকাৰে হুইচেল মাৰিছে আৰু 2টা হুইচেল দিয়াৰ পিছত বন্ধ কৰিম আৰু মই এতিয়া তিলখিনি ভাজি ল'ম এইটো মই কুকাৰে হুইচেল মাৰিছে মোৰ তিলখিনি এতিয়া কেৰাহী গৰম হৈছে অলপমান ভাজি লওঁ পুৰা ফুটি গৈছে অলপ ভাজিলে মচমচীয়া হ'লে মানে মিক্সিত ভালকৈ গুড়ি হ'ব সেইকাৰণে অলপ ভাজি লৈছোঁ
কলডিলখিনি বইল কৰাৰ পিছত এনেকুৱা হৈ গৈছে। এইখিনি এনেকৈ দি পানীটো টুকি পেলাই উঠাই ল'লোঁ। আৰু এইখিনি তিলখিনি ভাজি লৈছোঁ, এনেকৈ ভাজি মিক্সিত দি ল'লোঁ। আৰু এইখিনি নিমখ, ইমানখিনি নিমখ নিদিওঁ, যিমানটো জোখত লাগে সিমানটোৱেই দিম। আৰু পিঁয়াজ মই কাটি লৈছোঁ আৰু এইখিনি জলকীয়া, আপোনালোকে যিমান জলকীয়া খায় সিমান দিব পাৰে। আৰু মই বেছি খাওঁ, বেছিকৈ অলপ দিছোঁ। আৰু অলপ মিঠাতেল দিম মই এনেকৈ। এইখিনি মই পিটিকা কৰা হৈছে। ইয়াতে মই এতিয়া দিম তিলখিনি, মই ইয়াতে দি দিম ভালকৈ। বহুত গৰম হৈ আছে, মই গৰমে গৰমেই পিটিকা কৰিছোঁ। মই পিটিকি লোৱা কলডিলখিনিত তিলৰ গুড়ি দি দিছোঁ আৰু পিঁয়াজ দিছোঁ আৰু জলকীয়াখিনি দি দিছোঁ। আৰু ইয়াতে অলপ নিমখ দিম, সোৱাদ অনুযায়ী নিমখ দিছোঁ। আৰু মই ইয়াতে 2 চামুচমান তেল দিম, মিঠাতেল দি দিছোঁ। আৰু এতিয়া মই গোটেইখিনি সানি লওঁ। আচলতে মানে কি হ'ল, মই যেতিয়া তিলখিনি আৰু পিঁয়াজখিনি দিছিলোঁ, মই তেতিয়া ভিডিঅ'টো হৈ আছে বুলি ভাবিছিলোঁ, কিন্তু ভিডিঅ'টো তেতিয়া হোৱা নাছিলে। সেইকাৰণে ভিডিঅ'টো এইটো নুঠিলে, এইডোখৰ স্কিপ হৈ গ'ল। পিটিকা মানে কলফুলখিনিত তিল আৰু জলকীয়া পিটিকা ৰেডি। দেখিছেনে কিমান ধুনীয়া লাগিছে, আৰু খাবলৈও বহুত টেষ্টি হৈছে। তাৰপিছত পিটিকাটো বহুত ধুনীয়া হৈছে। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন। মই এনেকৈয়ে খাওঁ, বহুত টেষ্টি হৈছে পিটিকাটো। আৰু এইটো হেল্ডিও হয়, আৰু আইৰণৰ কাৰণেও এইটো ভাল। মহিলাসকলৰ কাৰণে বিশেষকৈ ভাল। মাহেকীয়া সময়ত যিমান আমাৰ লষ্ট হয়, এইবিলাক খালে, কলফুল খালে বহুত ভাল হয়। মই এইটো মোৰ শাহু মাৰ পৰা শিকিছোঁ। আৰু মায়ে যদি কেতিয়াবা দিনত বনাই থয়, মই মানে খালী মুখতো এনেকৈ খাই থওঁ। বহুত ভাল লাগিছে খাই। আপোনালোকেও এনেকৈ খাই চাব, কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিলে খাই। এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ।